নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ 9 আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰশ্ন উত্তৰ। 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় তিৰংগা পতাকা বুলি কোৱা হয়? উত্তৰ, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ 3টা ৰং থকা বাবে ইয়াক তিৰংগা পতাকা বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? উত্তৰ, ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি চৰকাৰী কাগজ-পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰোঁ। গ নম্বৰ প্ৰশ্ন, ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে? উত্তৰ, ভাৰতে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে। খ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ 3টা নিয়ম। উত্তৰ, ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ 3টা নিয়ম হ'ল: 1 নম্বৰ, সূৰ্য উদয় হোৱাৰ পাছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে। 2 নম্বৰ, ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। 3 নম্বৰ, ৰাষ্ট্ৰীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। 9 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ 2টা দিৱসৰ নাম। উত্তৰ, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা 2টা দিৱস হ'ল স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস। 2 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়? ক অংশৰ লগত খ অংশ মিলোৱা। উত্তৰ, সেউজীয়া। সেউজীয়াটো হ'ব উৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক। বগা। বগাটো হ'ব সত্য আৰু শান্তিৰ প্ৰতীক। গেৰুৱা। গেৰুৱাটো হ'ব শক্তি আৰু সাহসৰ প্ৰতীক। গাঢ় নীলা। গাঢ় নীলাই আকাশ আৰু সমুদ্ৰক বুজায়। 3 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ক নম্বৰ, মহাত্মা গান্ধীৰ জন্মটো দেশ দিৱস হিচাপে পালন কৰা হয়। উত্তৰটো হ'ব গান্ধী জয়ন্তী। খ নম্বৰ, জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত দেশ বুলি পৰিচিত। উত্তৰটো হ'ব নেহৰু খুৰা। গ নম্বৰ, 26 জানুৱাৰীত দেশ পালন কৰা হয়। উত্তৰটো হ'ব গণতন্ত্ৰ দিৱস। খ নম্বৰ, দেশ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। উত্তৰটো হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ। 9 নম্বৰ, আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল দেশ। উত্তৰটো হ'ব অশোক স্তম্ভ। 4 নম্বৰ প্ৰশ্ন, তলত দিয়া ৰাষ্ট্ৰীয় পতাকাখন শুদ্ধ ৰঙেৰে বোলোৱা। ওপৰৰটো হ'ব গেৰুৱা ৰং, মাজতটো বগা, তলৰটো সেউজীয়া।